নমস্কাৰ। আজি দুপৰীয়াৰ মোৰ ৰন্ধা বঢ়াখিনি চাওঁচোন বলক। আজি মই কি বনালোঁ, কেনেদৰে বনালোঁ, আপোনালোকক আজি মই গোটেইখিনি দেখুৱাম বলক। আৰু কোনকেইটা আইটেম বনালোঁ মই গোটেইখিনি দেখুৱাম বলক। তেল গৰম কৰি লৈ ভাঙোন মাছকেইজনী গৰম তেলতে ভালদৰে মই ফ্ৰাই কৰি লৈছোঁ। দেখা পাইছেনে? মই মাছকেইজনী এতিয়া ধুনীয়াকৈ লুটিয়াই দিম আৰু ইলুটি শিলুটি কৰি ভালদৰে সিজালৈকে মই ফ্ৰাই কৰি ল'ম। মাছকেইজনী হোৱাৰ পাছতে মই সেইখিনি মাছকেইজনী উঠাই লৈ তাতে কালজিৰা কেইটামান দিম আৰু এইফালে মই সৰু আলু আৰু ওলকবি ভাজি আছোঁ। আপোনালোকে ওলকবি খাই ভাল পায় নাই? মই কিন্তু শুকানে ওলকবি ভাজিলে খুব ভাল লাগে খাবলৈ। আৰু এতিয়া মাছকেইজনী হৈ গ'ল, মই মাছকেইজনী উঠাই লৈছোঁ। মাছকেইজনী উঠোৱাৰ পাছতে মই কালজিৰা কেইটামান দিম। কালজিৰা কেইটা ফুটাৰ পাছতে তাতে দিম অকণমান কটা পিঁয়াজ, বেছি নিদিওঁ, অকণমান দিম। এইখিনি অকণমান ৰঙচুৱাকৈ ভাজি ল'ম। এইখিনি ভাজি আছোঁ। আনফালে এয়া আলুত নিমখ হালধি দি ল'ম, দি ভালদৰে লৰাই দিম। ইফালে পিঁয়াজখিনিও মোৰ ধুনীয়াকৈ ৰঙচুৱা হ'ল। এতিয়া তাতে ঢালি দিম বিলাহী, আৰু বিলাহীখিনি মই নিমখ হালধি দিয়াৰ পাছতে ভালদৰে গলি যোৱালৈকে ভাজি ল'ম। এয়া বিলাহী গলাৰ পাছতে পানী দিম। পানীখিনি উতলি আছে। উতলাৰ পাছতে মাছকেইজনী দি দিম। আৰু আলুখিনিও মোৰ প্ৰায় হৈ গৈছে ভজা। সেইখিনি এতিয়া মই উঠাই দিম। আলুখিনি হটকেছত উঠালোঁ। এইফালে দেখা পাইছেনে মাছখিনি ধুনীয়াকৈ উতলি আছে। উতলি থকাৰ পাছতে মই অকণমান ধনিয়া কাটি দিছোঁ। আৰু মাছ মোৰ হৈয়ে গ'ল। কালাৰটো বহুত ধুনীয়া আহিছে আৰু খাবলৈও টেষ্টি হৈছিলে। সেইখিনি হোৱাৰ পাছতে ভাত আৰু দালি দুটা কুকাৰত মই উঠাই দিলোঁ। আৰু পৰহিৰে মাছৰ মাথা এটুকুৰা আৰু অকণমান পেটু আছিলে, সেইখিনি মাছৰ মাথাটো অকণমান ফ্ৰাই কৰিলোঁ। তাৰপিছতে পেটুকণ দিলোঁ। পেটুকণ দিয়াৰ পাছতে নিমখ হালধি আদা নহৰু অকণমান দিলোঁ। ইয়াতে মই জলকীয়া 3টা কাটি দিলোঁ। জলকীয়া দিয়াৰ উপৰি মই অকণমান জালুকৰ গুড়িও দি দিছিলোঁ। বৰ জ্বলা হৈছিলে খাবলৈ। তেলটো বেছি ওলোৱাৰ কাৰণে মই অকণমান ভাত মিক্স কৰি দিলোঁ। সেইখিনিও হৈ গ'ল। এতিয়া মই ধুনীয়াকৈ ভাতৰ কাঁহীখন সজাই লওঁ। ইয়াতে আছে ভাত, পচলা আৰু মগু দালি বনাইছিলোঁ। এয়া বিট আৰু বিলাহী আৰু পিঁয়াজৰ চালাড, এয়া পেটু ভাজি, আৰু আছে এয়া দেখা পাইছেনে এয়া মাছখিনি। মাছৰ কালাৰটো যে বহুত ধুনীয়া হৈছিলে। লগতে এটা ডাঙৰ জলকীয়া, কেঁচা জলকীয়া, এইটো কেঁচা জলকীয়া। আৰু এটা বস্তু আছিলে নহয় লগতে, সেয়া হৈছে সৰু আলু আৰু ওলকবি শুকানকৈ ভজা। সেয়াও মই দি দিছোঁ থালখনতে। এইখন আমাৰ সম্পূৰ্ণ থালখন আজিৰ দুপৰীয়াৰ। আমি এতিয়া খাই লওঁ। আপোনালোকেও হয়তো খাই আজৰি হ'ল। এতিয়ালৈ আহিছোঁ, বাই।